আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই বনাবলৈ লৈছোঁ পাতত দিয়া মাছ। আৰু এই পাতত দিয়া মাছ বনাবলৈ মই ডাঙৰ মাছ লৈছোঁ 2 পিচ আৰু ইয়াত এতিয়া দিছোঁ অকণমান পিঁয়াজ দিছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ, এটা জলকীয়া দিছোঁ আৰু লগতে দিছোঁ আদা নহৰু পেষ্ট অকণমান। ইয়াত যি দিব পাৰে আপোনালোকৰ ইচ্ছা অনুযায়ী, সৰিয়হও দিব পাৰে, বগা সৰিয়হ। ইয়াত নিমখো অলপ দিছোঁ আৰু মিঠাতেলো অকণমান দি দিছোঁ। এইখিনি এতিয়া ভালদৰে সানি ল'ম। সানি হোৱাত আৰু অকণমান ইয়াতে দি দিছোঁ জালুক। এইখিনি হৈ গ'ল। এতিয়া কলপাতখনেৰে ভালদৰে বান্ধি দিম, এটা টোপোলা কৰি দিম। কলপাতখন অকণমান লেৰেলাই ল'ব লাগে। আৰু এয়া দেখিছেনে, এখন কলপাত নহয় 2খন কলপাত দিছোঁ মই। এখনে ফাটি যাবও পাৰে, সেইকাৰণে 2খন দিছোঁ। এতিয়া টোপোলাটো ধুনীয়াকৈ বান্ধি ল'ম। বান্ধি লৈ এয়া হৈ গ'ল। এখন কেৰাহীয়ে গেছত পাতি লৈছোঁ। ইয়াতে কেৰাহীখন গৰম হোৱাত মই টোপোলাটো ইয়াত দি দিছোঁ আৰু এতিয়া ঢাকনখন লগাই দিছোঁ। 15-20 মিনিটৰ পিছত এতিয়া টোপোলাটো আকৌ লুটিয়াই দিম। এতিয়া আকৌ লুটিয়ে 15-20 মিনিটমান আকৌ ৰখাই দিম এনেকৈ। এয়া সিজিছে প্ৰায় মোৰ। দেখিছেনে কলপাতখন পুৰি গৈছে। যিহেতু জুই নাই, সেইকাৰণে ভাবিলোঁ কেৰাহীতে আজি পাতত দিয়া মাছ খাওঁ। বনালোঁ আৰু আপোনালোককো দেখুৱাওঁ কেনেকৈ বনাওঁ। এয়া ভালদৰে সিজিয়ে গৈছে। এতিয়া টোপোলাটো এখন থালত উলিয়াই লৈছোঁ। এতিয়া খুলি চাওঁ কেনেকুৱানো হৈছে পাতত দিয়া মাছখিনি। এয়া বহুত ধুনীয়া হৈছে, পূৰা সিজি গৈছে। যদি এনেদৰে বনাই খোৱা নাই, কেতিয়াবা বনাই খাবচোন, সঁচাকৈ বহুত ভাল লাগে। এয়া দেখিছেনে, ৰেডি হৈ গ'ল মোৰ পাতত দিয়া মাছ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। আজিলৈ বাই বাই।